হেল্ল' এভৰিৱান, আপোনালোকক মই জনাইছিলোঁ নহয় অলপ আগত যে মই এটা কেক বনাইছোঁ নিজৰ কাৰণে, নিজৰ বাৰ্থডে বুলি। ৰাতিতে মই ক্ৰাম কোটিংখিনি, আইচিংখিনি আৰু ডিজাইনটো অকণমান দিয়ে থৈছিলোঁ প্ৰায়খিনিয়ে। কেকটো বনাই থকাৰ পিছতে ভাত পানী খাই উঠিয়ে মই চুব নোৱাৰা হ'লোঁ। তাৰপিছত আৰু উপায় নাই, কেকটো যেনেকৈ বনাইছোঁ সেনেকৈ ৰাখি থৈ দিছোঁ। বাকী বাট আপোনালোকে এই কেকটো দেখিছেনে, একেবাৰে সৰু। মই ট্ৰাই কৰিছোঁ ফাৰ্ষ্ট টাইম 1 পোৱাৰ জোখত মানে বনাবলৈ, কিন্তু 1 পোৱাতকৈ বাঢ়ি গৈছে। মোৰ 350 মান হৈ গৈছে। ৰাতিপুৱা জুখিম বুলি ভাবিছিলোঁ কিন্তু জোখা নহ'ল। সেইকাৰণে মই আপোনালোকক জনাই দিছোঁ, ইয়াত 350 গ্ৰামতকৈ অকণমান বেছি আৰু হাফ কেজিতকৈ কম। এই কেকটো, স্মল কেকটো বনাওঁতে বহুত অসুবিধা হৈছে, কিন্তু যিটো মিনি কেক আছিল সেইটো বনাওঁতেতো বনাওঁৱেই, সেইটো অভ্যাস আছে, কিন্তু এইটো অকণমান টান লাগিছে। আপোনালোকক জনাই দিওঁ যে 1 কেজিটো মই 2 টায়াৰ কেক বনাই দিম। অৰ্ডাৰ আহিছিলে কিন্তু মই বনোৱা নাছিলোঁ, কিন্তু এতিয়া মই ট্ৰাই কৰিলোঁ, পাৰিছোঁ, গতিকে 1 কেজিটো 2 টায়াৰ কেক বনাই দিব পাৰিম। হাফ কেজিটো পাৰিম, কিন্তু হাফ কেজি দেখিবলৈ বহুত সৰু হ'ব। এই কেকটোৱে মোৰ ইমান সৰু দেখিছে নহয়, আপোনালোকে ধৰিব পৰা নাই, কাৰণ ভিডিঅ'ত দেখিছে যিটো দুৱাৰ মুখত মানে সন্মুখৰ পৰা দেখিব, তেতিয়া আপোনালোকে সৰু দেখিব কেকটো, একেবাৰে ভাল নালাগিব। সেইকাৰণে হাফ কেজিত 2 টায়াৰ কেক নবনাওঁ, মই 1 কেজিতে বনাই দিম। যদি অৰ্ডাৰ কৰে, স্ক্ৰীণত নাম্বাৰটো দিয়া আছে। গণেশগুৰিলৈ ডেলিভাৰী কৰা হয়, ফ্ৰী ডেলিভাৰী হয় গণেশগুৰিলৈ। তাৰ বাহিৰে যদি বেলেগত ক'ৰবাত যাব লগা হয়, তেনেহ'লে এক্সট্ৰা ডেলিভাৰী চাৰ্জ লাগিব। আৰু মই ৰেপিড' কৰিও কেক ডেলিভাৰ কৰোঁ। অৰ্ডাৰ কৰিব বিচাৰিলে কৰিব পাৰে। স্ক্ৰীণত থকা নাম্বাৰটোত হোৱাটছআপ আৰু ফোন কৰিব পাৰে। আৰু কেকটোৰ কমপ্লিট লুকটো আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। মই যেনেকুৱা ধৰণে বনাম বুলি ভাবিছিলোঁ বনাবলৈ নহ'ল, ক'লোৱে চুব নোৱাৰা হ'লোঁ। আৰু ঘৰত যিহেতু মই অকলে খাওঁ কেক, আমাৰ ঘৰৰ কোনো নাখায়, হাজবেণ্ড, শাহুমা, শহুৰ দেউতা কোনো নাখায়, সেইকাৰণে মই অকলে খাইছোঁ আৰু মোৰ ছোৱালীও খাইছে, আমি দুজনে। সেইকাৰণে সৰুকৈয়ে বনাইছিলোঁ, কিন্তু হ'লেও বহুত হৈ গৈছে, ইমানখিনি খাবও নোৱাৰোঁ, কালিলৈ খাব লাগিব। উপায় নাই। আৰু এয়া ৰাতিপুৱা মই চাওকচোন, যিহেতু চুব নোৱাৰা হৈছোঁ, ৰাতিপুৱা ডিজাইনটো দিছোঁ। হাজবেণ্ডক এইখিনি বস্তু খোজোঁতেই হাজবেণ্ডৰ খং উঠি গৈছে, মানে এইবোৰ নাজানে ন তেখেতে ক'ত থাকে কি থাকে। তো এইখিনি বস্তু দিয়াৰ পিছত এনেকৈয়ে ডিজাইনটো চিম্পলকৈ ৰাখিছোঁ। হেপী বাৰ্থডে টেগ এটা দিছোঁ, ছোৱালী আৰু মই কাটি পেলাই নিজেই খাইছোঁ। গতিকে কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ।